অভয়পুর গণেশপুর মধ্য ইংৰাজী বিদ্যালয়ত অঘটন এজন যুৱকে দুগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অভয়পুৰী লালমাটি গণেশপুৰ স্থিত গণেশপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম আৰু সপ্তম শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক আজি শিক্ষক শিক্ষয়িত্ৰী অনুপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰি উক্ত বিদ্যালয়তে উদণ্ড যুৱক মৃদুল হুছেইনে প্ৰহাৰ কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি উদণ্ড যুৱকজনক বিদ্যালয়তে আবদ্ধ কৰি অভয়পুৰী আৰক্ষীক অৱগত কৰে ঘটনাস্থলীত অভয়পুৰী আৰক্ষী উপস্থিত হৈ মৃদুল হুছেইনক আৰক্ষী থানালৈ লৈ আনে উক্ত ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমার ছোৱালীটা স্কুলত আহিছে আহাৰ পিছত আৰু এটা মৃদুল নামের এটা ল'ৰা আহি আনা আর কি স্কুলত আহিছে আহি কিবা খুঁজছে ওই তার লগৰ বান্ধৱীটাক সি কৈছে যে মই তো কোৱা নাই কমপ্লেইন তো ঘৰত দিয়া নাই এটা কোৱাৰ পিছত তাক আর কি ল'ৰাটো মৃদুল নামের ল'ৰাটো তাক আর কি মারছে সেই ছোৱালীটাক মারছে মারার পিছত মোর ছোৱালীটা কিছু করা নাই মোর ছোৱালীটা তাতে থিয় হয়ে আছে তাকও মারছে আর কি হ্যাঁ আমার ছোৱালীটা 7ত পড়ে আর এটা ছোৱালী 8ত পড়ে স্কুলের নাম একটা গণেশপুর মধ্য ইংরাজী বিদ্যালয় এটা লালমাটি গণেশপুর করে কয় কি কারণ মারছে গম না পাই কি কাৰণত মারছে কিবা কমপ্লেইন দিছে বলে যে 8ৰ পর ছোৱালীটা তাক বলে কিবা কিবি কৈছে সি ঘৰত যায় কি মাকক কৈছে এই মাকে আর তাক খুঁজছে নাকি মৃদুল নামের ল'ৰাটোক তাই আহি স্কুলত আহিয়া না ডাইরেক্ট স্কুলত আহিয়া না মারছে আর কি আমি এটাই প্রশাসনের কাছে বিচার চাও আমার উচিত বিচারটা আমার লাগে আমার ছোৱালীটাক কেনেকৈ মারলে আমার ছোৱালীটা এনেকুৱা ছোৱালী কারোর লগত কথাই কব নোৱাৰে এনেকুৱা ছোৱালীটো মোৰ স্কুলখনৰ শিক্ষক আহাৰ আগতে ঘটনাটো করছে আজি এটা দুর্ঘটনা হয়ে গেছে আমার গণেশপুর মিলন বাজার এম ই স্কুলত এটা বাহিৰৰ ল'ৰা আহি মৃদুল নামৰ দেউতাৰ নাম মনিৰুল ইছলাম দুটা মাইনৰ ছোৱালীৰ ভিতৰত আহি ল'ৰাটা বাহিৰৰ পৰা ছোৱালীটাক ইংগিত দিছে আৰু বেয়া ব্যৱহাৰ কৰিছে ছোৱালীটা যায়হানা মাইকক যায়হানা ল'ৰাটোক কৰিছে কমপ্লেইন কৰিছে তোমাৰ ল'ৰা আজি মোক বেয়া ইংগিত দি আছে আৰু ফটো তুলি আছে এইটো কোৱাৰ লগে লগে ছোৱালীটো কৈহানা স্কুলত আহিছে ক্লাছৰুমত সোমাইছে অহাৰ পিছত ল'ৰাটো আহি দৌৰে আহি ছোৱালীটোক ভাল বেয়া দৰে মাৰধৰ কৰিছে কাণত থাপৰাইছে আৰু হেঁচা দি ধৰিছিল টিনৰ মাজত আমি শুনামতে আমি দৌৰি আহিছোঁ মোৰ স্কুলৰ সন্মুখতে মোৰ দোকানটো মই দৌৰি আহিছোঁ আহি ল'ৰাটো মাৰি আছে ছোৱালী দুটাক মাৰি আছে মই বাচাইছোঁ তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছোঁ আইনৰ ব্যৱস্থা লৈছোঁ আইনৰ যে হয় ষ্টুডেণ্ট এই স্কুলৰ ষ্টুডেণ্ট এটা 8ত পঢ়ে আৰু এটা 7ত পঢ়ে স্কুলত শিক্ষক তেতিয়া আহি পোৱা নাই